হাই এভৰিৱান কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে আছে মোৰো বৰ্তমান ভালে পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু যেহেতু আজি বিহু গতিকে আপোনালোক সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আনফালে পাপাই দেখিছে এয়া পুৰা বিহুৰ প্ৰস্তুতি কামত লাগি আছে লাও বেঙেনা হালধীয়া লৈ পেলাই পুৰা চাটবাৰী বনাই আছে আৰু আনফালে এয়া মায়ে পুৰা মাহ পিছাত ব্যস্ত হৈ আছে হে গাইজ তো এতিয়া আমি গৈ আছোঁ গৰু নোৱাবলৈ আৰু মোৰ থোপৰাটো কেনেহেন দেখিছে একো নাই দিয়ক হ'ব কিবা এটা হ'লেই হ'ল আৰু তো আজি মই একদম জীৱনৰ প্ৰথমবাৰ চাদৰ মেখেলা পিন্ধি আহিছোঁ গৰু নোৱাবলৈ আহোঁতে ভাবিছোঁ আজি ফটো এখন উঠি ভিডিঅ'ৰ ষ্টেণ্ড লৈ আহিছোঁ উঠাই দিয়া মানুহ নাই যে আজি তোমাৰে দিন অকণমান স্মাইল এটা দি দিলে ভাল লাগিব অকণমান স্মাইল এটা পাত্তাই নিদিয়ে পুৰা তাই খাওঁ লাগি আছে এই পাপাই যে চাদবাৰী লৈ গৈছে তাই সেয়া খাওঁ লাগিছে আৰু মায়ে সেইফালে সৌ উৎপাত কৰি আছে একদম ফোন মাৰি এয়া দেখিছে খাওঁ তাই হয় দুষ্ট ল'ৰা ছোৱালী বাৰু যি নহওক ব'লক গৈ থাকোঁ আহি পাই দেখিলোঁ মাহঁতে পূৰাই হালধি খুন্দাত ব্যস্ত হৈ আছে একদম পূৰা হাঁহি ৰখিবই পৰা নাই ইমান কি কথা কৈ আছে ময়ো নাজানো আৰু এয়া খুৰা কিবা এটা সুধিলোঁ সি খালি নাচিয়ে দিলে ৰঙা দেখি তুমি খোজ মাৰি নিদি হ'ব একো নাই আজি তোমালোকৰ দিন এনজয় কৰা আমাৰ কাইলৈ ন আমাৰ কাইলৈ ঐ বিহুত কি দিবি মোক কি দিবি ক নাজানো আৰু কি দিওঁ তই মোক বিহুত একো এটা নিদিয় তুমি কি দিলানো মই বায়েকে নিদিয়েতো বায়েকক দিয়ে তই নাজানো আমাৰ এই সুন্দৰীজনী তাত খুটি দিলে যে কোনে আমাৰ সুন্দৰীক তাত দিলে যে এইখিনিলে আনক সুন্দৰীকো একেলগে ধুৱাব চবেই ন হ'ব লেবেল দিব নালাগে আহিছোঁ বুলি প্ৰথম আৰম্ভ কৰিলোঁ আমাৰ এই সুন্দৰী ফালৰ পৰা সুন্দৰী বিৰাট বেছি শান্ত জানেনে তাই যে একদম নুখোজে এই পাপাই এনেই ধৰি আছে আৰু ষ্টাইলত বাৰু বাইককেইটা গৰুৰ ওচৰত যাবলৈ মোৰ বিৰাট ভয় লাগে এই কিন্তু বহুত বেছি ভাল দেই শান্তনে দেখাতো লগা নাই শান্ত বুলি ভেৰি গুড ৰংদুলি হেপী হলি বুলি কোৱা পাৰিছেনে খাবলৈ তুমি সোনকালে পোৱালিটো দিবা হে দেই শুনিছা কাণ হ'ব নালাগে হ'ব বুবু হেপী বিহু নে হেপী হলি খা এনজয় কৰ আৰু এইফালে তাহাঁতক হালধি পানী খোৱাৰ কৰি লৈ আহিলে গা ধুৱাবলৈ আমাৰ ওচৰত অৱশ্যে পুখুৰীও নাই দেই আৰু যিকেইটা পুখুৰী আছে সেইকেইটাত আকৌ পানীয়ে নাই ইমানেই বেছি খৰাং মানে পানী শুকাই আজৰি হ'ল সেয়েহে মটৰৰ পানী লৈ পৰাই সিহঁতক গা ধোৱাত লাগি গ'ল দেখিছে কি শান্ত হৈ আছে গৰু নোৱাই কৰি লৈ আহিলে মোৰ পেট পূজা কৰিবলৈ ইমান যদি কামে কৰি থাকোঁ পেটটো খাব লাগে দিয়কচোন আৰু এতিয়া এইফালে কথা পাতি আছে আমাৰ টিকলিজনীৰ লগত সেইদিনাখন যে আপোনালোকক লগ পাই দিছিলোঁ টিকলিজনী মনত পৰিছেনে বাৰু A few moments later. হেল্ল' তো এতিয়া মই আহিছোঁ ফটো উঠিবলৈ এতিয়া ইমান ভৰ ৰ'দত ধুনীয়াকৈ গৈ আছোঁ ফটো উঠোঁগৈ আজি মানে মই চাদৰ মেখেলা খোলাই নাই ৰাতিপুৱা যি পিন্ধিলোঁ এতিয়ালৈকে মানে খুলিবলৈ দেখাই নাই আজি মানে মই চাদৰ মেখেলা নুখোলোঁ এনেকৈ থাকিম বুলি ভাবিছোঁ এই ৰ'দে গৈ আছোঁ ফটো উঠি কৰি আহি পেলাই দেখিলোঁ আমাৰ ঘৰত আলহী আহিছে মানে আমাৰ বাহঁতে আহিছে বায়ে অৱশ্যে এইবোৰ জা জলপান একো নাখায় সেয়েহে তাক পিঠা আৰু চাহ দিলে খালে নে নাই বাৰু মই সেইটোও নাজানো বাৰু মায়ে এইফালে পূৰা ৰেডি কৰি আছে আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে দেন প্লিজ লাইক কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব লগ পাম দেই অন্য এটা নতুন ব্লগত তেতিয়ালৈকে বাই লাভ ইউ অল গাইজ